হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ ভাল সকলোৰে। আজিতো 31 ডিচেম্বৰ হ'ল, তো সকলোৱে চাগে এনজয় কৰি আছে, পাৰ্টি চাৰ্টি কৰি আছে, খানা পাতি খাই আছে ধুনীয়া। মেইন কথাটো হ'ল আজি যে যোৱা 2025 যিটো ইয়াৰ, সেই ইয়াৰটোত নৰ্মেলি কি শিকিলোঁ বা কি বুজিলোঁ আৰু নেক্সট ইয়াৰ প্লেনিং কি, সেইটো চবৰে থাকে। এতিয়া অহাকালি মৰ্ণিঙত চবেই মন্দিৰ যাব, পূজা কৰিব যে বছৰটো ভালে ভালে যাওক, বা যিটো আমাৰ 2025 যিটো পাৰ হৈ গ'ল, সেইটোত যিখিনি শিকিলে, যিখিনি ভুল কৰিলে, সেইখিনি যাতে নেক্সট ইয়াৰ নকৰে, তেনেকুৱা ধৰণৰ কিছুমান প্ৰতিজ্ঞাবদ্ধ হ'ব বা ভাবিব যে এইটো এইটো ভুল আছিলে, এইটো কৰিছিলোঁ, এইটো নেক্সট টাইম নকৰোঁ। অ'কে, বাট মই মোৰ ফালৰ পৰা মই এটা কথা ক'ব বিচাৰিম, যিহেতু মই নিজে এটা ছেল্ফ এমপ্লয়ড বুলি ক'ব লাগিব। কাৰণ ৰবাৰ্ট কিয়'ছাকিৰ এখন কিতাপ আছে, ৰিচ ডেড প'ৰ ডেড। তাতে কি লিখা আছে, তাতে 4টা কেটেগৰী আছে, ESBI। সেইকেইটা হয়তো আপোনালোকে পঢ়িছে, বা যোনে পঢ়া নাই বা গম নাপায় এইটো চাই ল'ব। বহুত ধুনীয়া এটা ইনফৰমেশ্যন তাতে আছে, ঠিক আছে। যিহেতু মই বৰ্তমান যিহেতু মোৰ কম্পিউটাৰ ইনষ্টিটিউট আছে বা মই চলাই আছোঁ, তো আজি 3 years 4 years এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই কৈছোঁ। মোক মাল্টিপল ছাৰ্ভিচ আমিও প্ৰভাইড কৰোঁ, কম্পিউটাৰ এডুকেশ্যনৰ লগতে বিভিন্ন ধৰণৰ ছাৰ্ভিচ, ইনকাম টেক্স, GST, এনেকুৱা ধৰণৰ ছাৰ্ভিচ আমি প্ৰভাইড কৰোঁ। বাট এই যে 2025ত মই একচুৱেলি আমিতো বহুত মানে কি ক'ম, ক'বৰ কাৰণে ভাষা নাই। আমাৰ হিয়াৰ আমঠু হেৰালোঁ, বহুত ডাঙৰ ডাঙৰ আমি মানে শ্ৰদ্ধাৰ ব্যক্তি আমি হেৰালোঁ। আৰু বিশেষকৈ মই বহুতখিনি কথা শিকিলোঁ যে বিজনেছৰ ফালৰ পৰা হওক, বিজনেছ বুলি একচুৱেলি ক'ব গ'লে অলপমান মোৰ ভুল হ'ব, বিকজ ছেল্ফ এমপ্লয়ড বুলি ক'ব বিচাৰিম। যিহেতু বিজনেছ হ'ব লাগিলে সেই বস্তুটোত বা সেই স্থানত মই এবছৰ নগ'লেও মোৰ পইচা আহিব লাগিব, বাট মোৰ এতিয়ালৈকে সেইটো হৈ উঠা নাই। আৰু সেইটো মই যাওঁ মাজে মাজে বা গৈয়ে থাকোঁ কণ্টিনিউলি, টাইম বাই টাইম মই এইটো গৈ থাকোঁ, তো তেনেকুৱা ধৰণৰ কথা। তো কথাটো হ'ল কি, এই 25ত আমি বিশেষকৈ মই এটা বস্তুৱেই বুজিলোঁ, আপোনালোকে কি বুজিলে মই গম নাপাওঁ, বাট মই এটা মানে বস্তু বুজিলোঁ বা কথা ভালদৰে বুজি পালোঁ যে আমাৰ অসমীয়া মানুহৰ প্ৰধান শত্ৰু যদি আছে, আমাৰ অসমীয়া মানুহে আছে। ইমানবিলাক দুখৰ খবৰ আমি পোৱাৰ পিছতো এনেকুৱা নিকৃষ্ট মানুহ আমাৰ অসমতে জীয়াই আছে, যিবিলাকে কিমান বেয়া বেয়া কাম কৰি থৈ গৈছে, ঠিক আছে। তো আপুনি নিশ্চয় জানে যে ৰিচেণ্টলি ছাগলী ফাৰ্ম এটাত কেনেকুৱা ধৰণৰ কি কাম কৰিলে, যে বিষ দি কিনে কিমানটা 75ৰ ওপৰত ছাগলী মাৰি পেলালে। সেইকেইজন মানুহে সেইটো এটা ব্যৱসায় হিচাপে লৈ বা ৰাইজক কিবা নহয় কিবা এটা সহায় কৰিছিল সেইটো কামৰ দ্বাৰা। এতিয়া সেইটো এটা হৈ গ'ল, বহুত মানে দুখ লগা কথা অসমীয়া হিচাপে। আৰু ছেকেণ্ড থিং হ'ল, আজি বহুত দিন হোৱা নাই, কেইদিনমান হৈছে, আজি যাদৱ পায়েং ডাঙৰীয়াৰ যিখন আজি আছিলে অৰণ্য, তেওঁ ইমান কষ্ট কৰি কিনে তেওঁ মানে গঢ় দিছিলে যে প্ৰকৃতিক সৌন্দৰ্য মই কৰি তোলাৰ কাৰণে কিমান কষ্ট কৰিছিলে বা কিমান সময় দিছিলে, কিমান বিভিন্ন ধৰণৰ গছ ৰুইছিলে, চৰাই চিৰিকটি, সাপ বেং সকলোৰে কাৰণে ভাবিছিলে। বাট তেওঁৰ সেই মানে কষ্টৰ ফলখিনি কি পালে লাষ্টত? চাহ হিচাপত পালে। সেইটো কোনে কৰিছে এতিয়া যদি আমি চাব যাওঁ, সেইটো মেইনলি কোনে কৰিছে? আমাৰ অসমীয়া মানুহে কৰিছে। কোনো পাকিস্তানৰ পৰা আহি কিনে কৰা নাই, না বাংলাদেশৰ পৰা আহি কিনে কোনোবাই কৰিছে, না এতিয়া এই ছাগলীকেইটা যে মাৰি পেলালে বিষ দি কিনে বা এইবিলাক দি কিনে যে মাৰি পেলালে, সেইবিলাক কোনে কৰিছে? ভাবে নেকি আপুনি যে কোনোবাই বেলেগ মানুহে আহি কিনে কৰিছে? এইবিলাক চব আমাৰ নিজৰ মানুহ হয়, এইবিলাক আমাৰ নিজৰ মানুহে কৰিছে। আমি বিশেষকৈ অসমীয়া মানুহে যেতিয়া ব্যৱসায় কৰোঁ, আমি ছাকচেছ নোহোৱাৰ মেইন ৰিজন এটাই হয়। মই আজি ক'ব বিচাৰিছোঁ, হয়তো মোক বহুতে বেয়া পাব বা বহুতে কিবা ক'ব পাৰে, বাট আই ডোণ্ট কেয়াৰ, বিকজ যি কৰিম, যি
কৰিম ভৱিষ্যতে চব নিজৰ ওপৰতে কৰিব লাগিব, নিজে কৰিব লাগিব। কোনো জাষ্ট আপোনাক উচুতাই দিয়া মানুহ বহুত থাকিব যে এইটো হ'ব লাগিছিল, এইটো কৰিব লাগিছিল, বাট ক'ব বহুত, কিন্তু যেতিয়া সিহঁতক সুধিব যে এইটো কৰাৰ কাৰণে মোক পইচা লাগিছিল 10,000 টকা ধাৰাই দিয়েচোন, তেতিয়া কিন্তু সেই পইচাখিনি ক'ব যে মোৰ নায়েই। তেনেকুৱা মানুহ বহুত পাব, বাট সেই মানুহবিলাক ইগন'ৰ কৰক, ইগন'ৰ কৰি কিনে নিজৰ লাইফটো আগুৱাই নিব লাগিব। এতিয়া মই যিখিনি মানুহ আজি আমি কাম কৰি আছোঁ, কিমান মাৰ্কেটত, কিমান ফিল্ডত, কিমান মানুহ আমাৰ বিপক্ষে মাতা, ঠিক আছে, আমাৰ বিপক্ষে মাতা বা আমাৰ বেয়া কোৱা, সেইবিলাক মানুহ বেলেগ মানুহ নহয়, বেলেগ বাহিৰৰ পৰা আহি কিনে কোৱা মানুহ নহয়, এইবিলাক চব ওচৰৰ মানুহ, নিজৰ মানুহ, অসমীয়া মানুহ। তো সেইকাৰণে মই এইটোৱে ক'ব বিচাৰিছোঁ, 2025টো বহুত বেয়া গ'ল, বহুত বেয়া গৈছে, আৰু বহুত মানুহক আমি হেৰাইছোঁ। আমি যিকোনো ক্ষেত্ৰৰ ফালৰ পৰা আমি বেয়াই গৈছে প্ৰায়ভাগ, বাট নতুন বছৰ আহি আছে, নতুন প্লেনিং চবেই কৰক। অকল এনেকুৱা নহয় যে চবেই কোনোবাই ব্যৱসায় কৰিছে তেওঁৱে কৰিব, কোনোবা কাৰোবাৰ সপোন আছে এটা ভাল জব পোৱাৰ কাৰণে, পুলিচত জব পোৱাৰ, যিহেতু ৰিচেণ্টলি আমাৰ নটিফিকেশ্যন আহিছে, ঠিক আছে, তো তাৰ ফালৰ পৰা বহুতকেইটা নটিফিকেশ্যন আহিছে বিভিন্ন জবৰ পৰা। তো কাৰোবাৰ জব মানে সপোন আছে যে ভাল এটা জব পাম বা ভাল এটা বিজনেছ কৰিম, সকলোৰে নিজৰ নিজৰ টাৰ্গেট থাকে, নিজৰ নিজৰ প্লেন থাকে, সেইবিলাক এক্সিকিউট কৰাৰ কাৰণে মেইনলি কি লাগিব, প্ৰপাৰ প্লেনিং, প্ৰপাৰ মানে কি গাইডেন্স লাগিব, আৰু মেইনলি সাহস লাগিব, সাহস। বহুতে ভাবে কৰিম যাতে নহ'ব নেকি, এনেকুৱা বহুতে ভাবে, বাট মই বিশেষকৈ এইটো ক'ব বিচাৰোঁ যে একো নাই, जो होगा দেখা जाएगा, जो होगा দেখা जाएगा। আগত কি আছে, सभी तो खोने के लिए कुछ भी नहीं है ना, जो होगा দেখা जाएगा। মইতো এনেকৈ ভাবোঁ চব বস্তুৱে, চব হেৰিতে, আৰু মই মোৰ ক্ষেত্ৰত নিজৰ কনফিডেণ্ট যে মই এইটো কৰিব পাৰিম এণ্ড মই কৰিম, তাত মই কোনো ধৰণৰ ভুল নকৰোঁ। বাট কোনোবাই মোক বেয়াকৈ ক'ব, কোনোবাই কিবা কৰিব, সেইটো আই ডোণ্ট কেয়াৰ। আৰু মই ভাবোঁ যে কোনো কৰিব নালাগে, কাৰণ কিয়, সকলোৱে নিজৰ নিজৰ যিটো কেপেবিলিটি, এবিলিটি, সেইটো চবৰে নিজৰ আছে, আৰু সেইটো নিজে জানে যে মই কি কৰিম বা কি কৰিছোঁ, যা কি কৰিব পাৰোঁ মই, সেই বস্তুটো চবেই জানে। জানাৰ পিছতো বেলেগৰ কথা শুনি যে ডিম'টিভেট হোৱা, এইবিলাক বেয়া কথা, এইবিলাক মই নিজেও নহওঁ, আৰু আপোনালোকক মই মানে ক'ব বিচাৰোঁ যে নালাগে হ'ব। যি কামেই কৰক, সৰু ডাঙৰ যি কামেই কৰক, নিজৰ এটা ষ্টেণ্ড লৈ কিনে যে য়েছ মই এইটো কাম কৰিম বা কৰিমেই, ইয়াতো ফেইল হ'ম বা পাছ হ'ম, বাট কৰিমেই। মইতো আজিলৈকে বহুত কাম কৰিলোঁ, বহুত কথা শিকিলোঁ, বহুত মানুহৰ লগত কথা পাতিলোঁ, আজিলৈকে মই কোনো দিন ভবা নাই যে মই মানে হাৰিছোঁ, ইয়াতো জিকিম, ইয়াতো শিকিম। জিকিলেতো বহুত ভাল কথা, নিজিকিলেও কথা নাই, কিবা এটা তাৰ পৰা শিকিম যাতে নেক্সটবাৰ সেই ভুলবিলাক নহয়, তেনেকুৱা ধৰণৰ। আৰু মেইনলি আমাৰ অসমীয়া মানুহৰ সেইবিলাক প্ৰব্লেমটো থাকেই। আৰু মই বাহিৰত আপোনালোকে চাব যে বেলেগ বেলেগ হেৰিবিলাকত চবে চবকে ছাপোৰ্ট কৰে, বাট মই এইটো বুজি নাপাওঁ যে আমাৰবিলাকৰ কিয় ইমান প্ৰব্লেম, কিমান পুৰণি, কিমান জ্বলন, যে এইটো কৰিছে, এইটো কৰিছে, এইটো কৰিছে, কিয় ইমান প্ৰব্লেম কিয়? আমিওতো কষ্ট কৰি আছোঁ ন, আমিওতো একেই মানুহ। তো প্ৰব্লেমবিলাক মানে কি ক'ম আৰু গাইছ। তো এইবিলাক মানে কিছুমান কথা আছিল সৰু সুৰা, যিবিলাক 25ত ফেচ কৰিছোঁ, আৰু আই হোপ যে 26ত আমি কৰিব লগা নহয়। আৰু মইতো এনেকুৱা ধৰণৰ হেৰিবিলাক বেছি প্ৰশ্ৰয় নিদিওঁ, এণ্ড মেইনলি প্লেনিংটো কালি কৰিব লাগিব, বঢ়িয়াকৈ ধুনীয়াকৈ প্লেনিং কৰিম যে 26ত আমি কি কৰিম, 26ত আমাৰ কেনেকুৱা ধৰণৰ কি হ'ব, ঠিক আছে। তো এইখিনিয়ে ক'লোঁ আজিৰ কাৰণে। বাই বাই, এডভান্স হেপী নিউ ইয়েৰ, এণ্ড আই হোপ ইউ গাইজ বহুত ভাল যাব, বহুত ভাল যাব, বহুত ভাল যাব, সকলোৰে কাৰণে ভাল যাব 26। এণ্ড প্লেনিং কৰক, প্লেনিং কৰিলে নহ'ব, তাৰ লগত এক্সিকিউট কৰক, 100% ছাকচেছ হ'বই লাগিব, যিকোনো কামৰ কাৰণে হওক, ইয়াতো বিজনেছ হওক, ইয়াতো জব হওক, ঠিক আছে। তো এইখিনিয়ে ক'লোঁ আজিৰ কাৰণে, আজি 31 বুলি। তো যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব, লগতে এটা কমেণ্ট দি কিনে মোক উৎসাহ দিব, লগতে কিবা যদি ভুল হৈছে মোক লগে লগে আপোনালোকে কমেণ্ট কৰি কিনে ক'ব যে এইটো ভুল হৈছে তোমাৰ, এইটো শুদ্ধ কৰি লোৱা, মই শিকিবৰ কাৰণে ৰেডি আছোঁ। আই
অলৱেজ ৰেডি টু লাৰ্ণ অ'কে থেংক ইউ